সব বন্ধুসকল সেই যে মোৰ হাতত দেখা পাইছে আপোনালোকে ইমানখিনি টকা একচুৱেলি কোনো ফেচবুকৰ টকা নহয় ইউটিউবৰ টকা নহয় একচুৱেলি মোৰ যিখন ৰয়েল এনফিল্ড বুলেট আছিল আৰু সেইখন বিক্ৰী কৰি দিলোঁ তাকেহে আজি পইচা অকণমান এডভান্স দিছে আৰু অহাকালি দিম বুলি কৈছে আৰু যিয়ে নহওক এইকেইদিন মই মানুহজন বহুত ব্যস্ত আছোঁ আৰু আপোনালোকক তেনেকুৱা ভাল ভিডিঅ' দিব পৰা নাই আৰু এতিয়া যাব ওলাইছোঁ এঠাইত অকণমান কামৰ কাৰণে আৰু পইচাখিনি লগত লৈ লৈছোঁ আৰু পইচাখিনি আহোঁতে মানে বেংকৰ একাউণ্টত ভৰাই থৈ আহিম চ' সেইকাৰণে গোটেইখিনি যোগাৰ কৰি আৰু মোবাইলটো আজি ৰাতি চাৰ্জ নিদিলোঁ চ' চাৰ্জ নাছিলে গোটেইখিনি মই সেইকাৰণে পাৱাৰ বেংক মোবাইলটো চাৰ্জ দিবৰ কাৰণে বেগত গোটেইখিনি লৈ লৈছোঁ আৰু গৈ আছোঁ মানে আজি মিটিং আছে সেইকাৰণে মই এইকেইদিন আপোনালোকক একেবাৰে ভালদৰে ভিডিঅ' দিব পৰা নাই বহুতেই ব্যস্ত বুলি ক'ব লাগিব চ' যিয়ে নহওক বন্ধুসকল মই এতিয়া গৈ আছোঁ আপোনালোকক মিটিং কেনেকুৱা কি হয় দেখাই আছোঁ আৰু আপোনালোকে মিটিংখন চাই থাকক আৰু বন্ধুসকল আপোনালোকক মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকল ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ কাৰণ আপোনালোকে যদি এটা লাইক কমেণ্ট কৰে নহয় মোৰ বহুতেই ভাল লাগে ভিডিঅ'বোৰ বনাই চ' যিয়ে নহওক ঘৰৰ পৰা ওলালোঁ আহি পালোঁ ইয়াৰ মিটিঙত আৰু আহিয়ে প্ৰথম আমাৰ যিটো কোচ ৰাজবংশীৰ আমাৰ নৃত্য বুলি ক'ব লাগিব সেইখিনি আৰম্ভ হৈছে মিটিঙত অহাৰ লগে লগে সেইখিনি পালোঁ তাকে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ আৰু সম্পূৰ্ণ এটা ভিডিঅ' মই এতিয়া দেখাই আছোঁ আপোনালোকক আৰু হয়তো কপিৰাইট আহিব পাৰে সেই ভিডিঅ'টো নাজানো চ' যিয়ে নহওক মই আপোনালোকক এতিয়া সম্পূৰ্ণ এই কোচ ৰাজবংশী যিটো নৃত্য চ' দেখুৱাইছোঁ আপোনালোকে প্ৰথমতে নৃত্যটো চাই লওক
28/1/2025 তাৰিখ মঙলবাৰে KIGCৰ ওদালগুৰি জিলাৰ অন্তৰ্গত নেপালী গাঁৱস্থিত ৰাধা গোবিন্দ মন্দিৰৰ প্ৰাংগণত প্ৰণৱ সিংহ ডাঙৰীয়াৰ সভাপতিত্বত মাননীয় শ্ৰী জয়ন্তী সিংহ সভানেত্ৰী আৰু ৰীনা ৰাজবংশীক সম্পাদিক হিচাপে লৈ পূৰ্ণাংগ 11জন কমিটি বেচিমাৰী ব্লক গঠন কৰা হয়। উক্ত সমিতিখনত KIGCৰ কেন্দ্ৰীয় পৰ্যায়ৰ নীতি নিৰ্দেশনাৰ নেতৃত্বত কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ দিশে কাম কাজ কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু লগতে সভাপতি সম্পাদিকাক দ্ৰুত গতিত ব্লক কমিটি আপোনালোকে আঞ্চলিক কমিটি বা বুথ কমিটিখন সোনকালে গঠন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। মিটিংখন শেষ হোৱাৰ পিছত আকৌ এটা কোচ ৰাজবংশীৰ নৃত্য আৰম্ভ হৈছিল আৰু আমাৰ অলৰেডি দেৰি হৈ গৈছিল, সেইকাৰণে বেছি দেৰি নকৰোঁ বুলি আমি তাৰ পৰা ওলাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু সেয়েহে আমি তাৰ পৰা এতিয়া ওলাই দিওঁ বুলি ওলাই আহিলোঁ। তো বন্ধুসকল, ৰাতিপুৱাই মানে মিটিঙত আহিছিলোঁ আৰু মিটিং জাষ্ট খতম হ'ল। চ' মিটিঙৰ পৰা এতিয়া ঘৰ যাব গৈছোঁ আৰু ইয়াতে ধুনীয়া চাহপাত বাগান এখন দেখা পালোঁ, সেইকাৰণে আপোনালোকক অকণমান চাহপাত বাগানখন দেখুৱাই দিওঁ বুলি পেলাই ভিডিঅ' এটা বনালোঁ। তো মোৰ পিছফালে চাহপাত বাগানখন কেনেকুৱা লাগিছে আপোনালোকে চাওক বন্ধুসকল। ৱাও।